কবিতাৰ শিৰোনাম শেষ অনুৰোধ। হেৰ' বোপাই, দুখুনী মাৰৰ কথা শুনিবিনে এবাৰ? বিশ্বাস আৰু বিকাশৰ নামত 15টা বছৰ কটাই এতিয়া তোৰ মুখলৈকে বাট চাই আছো। ঘৰ, ৰন্ধন গেছ আৰু শৌচালয় সকলোবোৰেই দিছ তই। পিছে এইবোৰেইতো জীৱন নহয়, নহয়নে? কি ক তই? তহঁৰ মুখত তোৰ প্ৰশংসা শুনি যেনেকৈ মনত হাঁহি বিৰিণে, তেনেদৰেই তোৰ দুখ খুচৰিলেও মনত বেদনাৰ ধুমুহা বলেও। তোৰ পুত্তালিকা জ্বলোৱা দেখিলে আমাৰ বুকুতো একুৰা জুই জ্বলে। কাণ বাগৰি শুনিছো তই বোলে কিবা বিধেয়ক এখনৰ পোষকতা কৰিছ। নকৰিবি বোপাই, জাতিধ্বংসী এনে কাম নকৰিবি। সমাজখনে তোক বদন আখ্যা দিবলৈ কেতিয়াও নিদিবি। অসমীয়াইক নিৰ্যাতিত হ'বলৈ নিদিবি। আপোন ভাষাটো আদৰৰ গামোচাখনক আলৈ এথানি হ'বলৈ নিদিবি। আমাৰ নয়নৰ মণি, হিয়াৰ আমঠু সকলোৰে আনন্দ মৰমৰ সৰ্বানন্দ হৈ পাৰিবিনে থাকিব? কাবৌ কৰিছো বোপাই, আমাৰ শেষ অনুৰোধটো ৰক্ষা কৰ।